মানে আমি 13 তাৰিখৰ পৰা যেটো কৰি আছে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ওলাই আহিছে এটো আমি কোৱা কথা নহয় আপোনালোকে নিজে দেখি আছে মততে সাকসেসফুল আমাৰ ৰেলীৰ উদ্দেশ্যটো হ'ল বিটিচিত শান্তি লাগে আমাক লাগে একতা আমাক লাগে শান্তি আমাক লাগে উন্নয়ন সেইটো মতলৈ আমি ওলাই আছো প্ৰমোদ বড়ো কৈছে আপুনি আৰু শাসনত নাহিব এইটো শাসনত আহা নাহা এইটো বেলেগ কথা আমি বিচাৰিছো বিটিচি অঞ্চলত উন্নয়ন বিটিচি অঞ্চলত একতা বিটিচি অঞ্চলত শান্তি বাস প্ৰমোদ বড়ো চৰকাৰ চলাই আছে হি বিটিচি অঞ্চলত শান্তি আনিব পৰা নাই বিটিচি অঞ্চলত একতা আনিব পৰা নাই বিটিচি অঞ্চলত উন্নয়ন আনিব পৰা নাই বাস তেওঁ দিনৰ কোনো সিন্ডিকেট চলা নাই সিন্ডিকেট চলাইছে বুলি কৈছে মোৰ দিনত মই কোনো সিন্ডিকেটৰ লগত মই ইনভলভমেণ্ট নাই কিন্তু প্ৰমোদে বহুত সিন্ডিকেটত কাম কৰি আছে মই গম পাইছোঁ মই এনেকুৱা কাম কৰা নাই জীৱনত শ্ৰীৰামপুৰতো সিন্ডিকেট চলি আছে ইয়াতো মই ইনভলভ নাই প্ৰমোদ বড়ো নিজে ইনভলভ আছে বুলি আমি জানো অশান্তি আহিছে বিটিচি অঞ্চলত বহুত অশান্তি আহিছে সি মানে আমাৰ বিটিচি অঞ্চলৰ ৰাইজৰ ওপৰত মানে ইভেকশ্যন কৰিবৰ কাৰণে নটিচ দি আছে অলৰেডি ইভেকশ্যন কৰিছে মানুহ মাৰিছে এইটো কিয় অশান্তি বিটিচি অঞ্চলত অশান্তি চলি আছে NDB সকলৰ কেছ আজিৰ দিনত মানে শেষ হোৱা নাই ৱাৰেণ্ট গৈ আছে এইবিলাক এইটো এক্সাম্পল বিটিচি অঞ্চলত অশান্তি হৈছে বুলি